ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিম নৱমমান শ্ৰেণীৰ গণিতৰ অষ্টম অধ্যায় চতুৰ্ভুজ নামৰ পাঠটি। আজি তোমালোকে অনুশীলনী 8.1 আৰু ইয়াৰ 7 নম্বৰ গণিতটো চোৱা। 7 নম্বৰ গণিতটোত কি কৈছে, এইটো 7 নম্বৰ গণিত। ইয়াতে কৈছে ABCD এটা ৰম্বস, দেখুৱা যে AC কৰ্ণই A আৰু C কোণ দুটা সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই B আৰু D কোণ দুটা সমদ্বিখণ্ডিত কৰে। তোমালোকে জানা যে এটা ৰম্বসৰ দুটাল কৰ্ণ থাকিব পাৰে। এটা যেহেতু ABCD ৰম্বস, গতিকে এটা হৈছে AC কৰ্ণ আৰু এটা হৈছে BD কৰ্ণ। এতিয়া তোমালোকক দেখুৱাব দিছে যে AC কৰ্ণই A আৰু C কোণ দুটা সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই B আৰু D কোণ দুটা সমদ্বিখণ্ডিত কৰে। তো এইটো আমি কেনেকৈ দেখাব পাৰোঁ চোৱা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ কাৰণে মই এইটো চিত্ৰ আঁকিছোঁ যে ABCD এইটো ৰম্বস আঁকিছোঁ। তোমালোকক কৈছে এই ABCD ৰম্বসৰ দুডাল কৰ্ণ আছে, এটা হৈছে AC কৰ্ণ আৰু এটা হৈছে BD কৰ্ণ। এতিয়া তোমালোকে প্ৰমাণ কৰি দেখুৱাব লাগে যে AC কৰ্ণই এই A কোণ মানে এই কোণটো আৰু এই C কোণ মানে এই কোণটো, তাৰমানে AC কৰ্ণই এই A কোণ আৰু C কোণক সমানে দুভাগ কৰে। তাৰমানে এই কোণ আৰু এই কোণ সমান দেখাব লাগে আৰু এইটো কোণ আৰু এইটো কোণ সমান দেখাব লাগে। ঠিক একেদৰে BD কৰ্ণই কোণ B এইটো কোণ আৰু কোণ D মানে এইটো কোণক সমানে দুভাগ কৰিছে বা সমদ্বিখণ্ডিত কৰিছে। অৰ্থাৎ এই কোণ আৰু এই কোণ সমান দেখাব লাগে, এই কোণ আৰু এই কোণ সমান দেখাব লাগে। এতিয়া আমি প্ৰথমে AC কৰ্ণই কেনেকৈ এই A কোণ আৰু C কোণক সমদ্বিখণ্ডিত কৰিলে এইটো প্ৰমাণ কৰি দেখাম। তাৰ কাৰণে মই প্ৰথমে এনেকৈ লিখিছোঁ চোৱা, যে ধৰা হ'ল ABCD এটা ৰম্বস, ইয়াৰ AC আৰু BD কৰ্ণ দুডালে O বিন্দুত কটাকটি কৰিছে। প্ৰমাণ কৰিব লাগে যে AC কৰ্ণই A আৰু C কোণ দুটাক সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই B আৰু D কোণ দুটাক সমদ্বিখণ্ডিত কৰে। কাৰণ এইটো কথা প্ৰশ্ন আমাক কৈছে, এটা ৰম্বস আছে ABCD আৰু ইয়াৰ দুডাল কৰ্ণ আছে AC আৰু BD। তে AC আৰু BD কৰ্ণ দুডালে O বিন্দুত কটাকটি কৰিছে, তোমালোকে দেখিছা। এইটো আমি প্ৰমাণ কৰিব লাগে যে AC কৰ্ণই A আৰু C কোণ দুটাক সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই BD কৰ্ণই B আৰু D কোণ দুটাক সমদ্বিখণ্ডিত কৰে। তো এটা আমি কেনেকৈ প্ৰমাণ কৰি দেখাব পাৰোঁ, এইটো প্ৰমাণত লিখিছোঁ যে চোৱা, এইটো প্ৰমাণত কি লিখিছোঁ চোৱা, প্ৰমাণ কেনেকৈ কৰিছোঁ যে যিহেতু তোমালোকে ইয়াতে দেখিছা যে ABCD এটা ৰম্বস, এই ABCD ৰম্বসৰ চাৰিটা বাহুৱে সমান। এতিয়া লিখিছোঁ যে যিহেতু ABCD এটা ৰম্বস, এতেকে AB সমান সমান BC, তাৰমানে এই বাহু আৰু এই বাহু সমান হ'ব। যেহেতু ৰম্বসৰ প্ৰত্যেককেইটা বাহুৱে সমান, গতিকে AB বাহু আৰু BC বাহু সমান। তো যেহেতু AB আৰু BC বাহু সমান, এতিয়া যদি তোমালোকে ABC এই ত্ৰিভুজটো চোৱা, তেনেহ'লে তোমালোকে কি দেখিব পাৰিবা যে এটা ত্ৰিভুজৰ দুটা বাহু যদি সমান হয়, তেনেহ'লে সেই বাহু দুটাৰ বিপৰীত কোণ দুটা সমান হয়। যিহেতু এইটো যদি আমি ABC ত্ৰিভুজ লওঁ, ইয়াত AB বাহু আৰু BC বাহু সমান, গতিকে AB বাহুৰ সন্মুখৰ কোণ এইটো কোণ BCA কোণ আৰু BC বাহুৰ সন্মুখৰ কোণ এইটো কোণৰ নাম হৈছে BAC কোণ। গতিকে BCA কোণ আৰু BAC কোণ দুটা সমান, যিহেতু AB বাহু আৰু BC বাহু সমান। এতিয়া তোমালোকে চোৱা, এই কোণ আৰু এই কোণ সমান হ'ল, এইটো লিখিছোঁ মই ইয়াতে। যেহেতু ABCD এটা ৰম্বস, এতেকে AB আৰু BC সমান, তাৰমানে AB আৰু BC সমান, এতেকে কোণ BAC সমান সমান কোণ BCA, কোণ BAC তাৰমানে এইটো কোণ সমান সমান কোণ BCA, তাৰমানে এই কোণ আৰু এই কোণ সমান। তো কিয় সমান, এইটো লিখিছোঁ যে যিহেতু এটা ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান হয়। এইটো তোমালোকে আগতে পাইছা। এতিয়া আমি কি পালোঁ যে এই কোণ আৰু এই কোণ সমান। এতিয়া আকৌ তোমালোকে চোৱা, এইটো কোণ DAC কোণ, এই কোণটো এই BCA কোণৰ সমান, তাৰমানে এই কোণৰ সমান। এই কোণটো এইটো কোণৰ সমান। তো কিয় সমান, তোমালোকে চোৱা, যদি এই AD আৰু BC সমান্তৰাল বুলি হয়, যেহেতু এইটো এটা ৰম্বস, গতিকে AD আৰু BC বাহু সমান্তৰাল, আৰু যদি AC তিৰ্যক হয়, তেতিয়া কি হ'ব, এই কোণ আৰু এই কোণ একান্তৰ কোণ হ'ব। সেইকাৰণে
ডি এ চি কোণ সমান সমান বি চি এ কোণ। সেইটো কথাটো লিখিছোঁ যে আকৌ ডি এ চি কোণ সমান সমান বি চি এ কোণ। তো 2 নম্বৰ দিছোঁ, কিয় সমান হ'ল? যিটো এ ডি আৰু বি চি সমান্তৰাল, এ চি তিৰ্যক একান্তৰ কোণ, সেইকাৰণে কোণ ডি এ চি আৰু কোণ বি চি এ সমান। তো তোমালোকে চোৱা, 1 নম্বৰত আমি পালোঁ কোণ বি এ চি সমান সমান কোণ বি চি এ, 2 নম্বৰত পালোঁ কোণ ডি এ চি সমান সমান কোণ বি চি এ। তো এই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দুটা চোৱা, এই দুয়োটা সমীকৰণৰ সোঁফালে সমান আছে। এইটো সমান সমানত বি চি এ, এইটো সমান সমানত বি চি এ, তাৰমানে এইটো আৰু এইটো সমান হ'ব। তাৰমানে সোঁফালে সমান আছে দুয়োটা সমীকৰণৰ, গতিকে বাওঁফালৰ দুটাও কি হ'ব? সমান হ'ব। গতিকে এইটো আৰু এইটো সমান হ'ব। এইটো লিখিছোঁ যে গতিকে 1 and 2 ইমপ্লাইজ এইটো বি এ চি সমান সমান ডি এ চি, বি এ চি সমান সমান ডি এ চি। তো বি এ চি সমান সমান ডি এ চি পালোঁ। বি এ চি কোনটো? বি এ চি, আৰু সমান সমান পালোঁ ডি এ চি, তাৰমানে এইটো কোণ। এতিয়া আমি কি পালোঁ? যে এই কোণটো এই কোণৰ লগত সমান পালোঁ। তো যিহেতু এই কোণ আৰু এই কোণ সমান, গতিকে এই এ চি কৰ্ণই কি কৰিলে? এই এ কোণক সমানে দুভাগ কৰিলে, অৰ্থাৎ এই এ চি কৰ্ণই এই এ কোণক সমদ্বিখণ্ডিত কৰিলে। সেইটো কথা ইয়াতে লিখিছোঁ, যিহেতু আমি ইয়াতে পালোঁ যে কোণ বি এ চি সমান সমান কোণ ডি এ চি, অৰ্থাৎ এ চি কৰ্ণই কোণ এক সমদ্বিখণ্ডিত কৰিছে। যেহেতু এই কোণ আৰু এই কোণ সমান পালোঁ, গতিকে এ চি কৰ্ণই কি? এই কোণক সমদ্বিখণ্ডিত কৰিছে। ঠিক একেদৰে আমি দেখাব পাৰোঁ যে এ চি কৰ্ণই চি কোণকো সমদ্বিখণ্ডিত কৰিছে। যেনেকৈ আমি দেখালোঁ যে এই এ চি কৰ্ণই এইটো কোণক সমদ্বিখণ্ডিত, ঠিক একেদৰে আমি দেখাব পাৰিম এই এ চি কৰ্ণই এই চি কোণকো সমদ্বিখণ্ডিত কৰিছে। এইটো কথা লিখিছোঁ। এতিয়া আমি কি পালোঁ? যে এ চি কৰ্ণই এ আৰু চি দুয়োটাকে সমদ্বিখণ্ডিত কৰিছে। যেহেতু এ চি কৰ্ণই এ কোণক সমদ্বিখণ্ডিত, গতিকে আমি দেখাব পাৰোঁ এ চি কৰ্ণই চি কোণকো সমদ্বিখণ্ডিত কৰিব, অৰ্থাৎ এ চি কৰ্ণই এ আৰু চি সমদ্বিখণ্ডিত কৰে। তাৰমানে আমি দেখালোঁ যে এ চি কৰ্ণই কোণ এ আৰু কোণ চিক সমদ্বিখণ্ডিত কৰিছে। এতিয়া যিহেতু এ চি কৰ্ণই কোণ এ আৰু কোণ চিক সমদ্বিখণ্ডিত কৰিলে, ঠিক একেদৰে আমি প্ৰমাণ কৰি দেখাব পাৰি এই বি ডি কৰ্ণ যিটো আছে, এই বি ডি কৰ্ণই কি কৰিব? কোণ বি আৰু কোণ ডিক সমদ্বিখণ্ডিত কৰিব। একেদৰে প্ৰমাণ কৰিব পাৰি যে বি ডি কৰ্ণই কোণ বি আৰু কোণ ডিক সমদ্বিখণ্ডিত কৰিছে। এইটো প্ৰমাণ কৰি দেখুৱাব নালাগে, এনেকৈ লিখি দিলেই হ'ল। একেই নিয়ম, প্ৰমাণ কৰিলে তোমালোকে একেদৰে কৰিব লাগিব, সেইকাৰণে এইটো দেখুৱাব নালাগে। খালি এনেকৈ লিখি দিবা যে একেদৰে প্ৰমাণ কৰিব পাৰি যে বি ডি কৰ্ণই কোণ বি আৰু কোণ ডিক সমদ্বিখণ্ডিত কৰিছে। গতিকে এইটো গণিত এইখিনিতেই আমি দেখালোঁ যে এ বি চি ডি ৰম্বছৰ এ চি কৰ্ণই কোণ এ আৰু কোণ চিক সমদ্বিখণ্ডিত কৰিলে, আৰু বি ডি কৰ্ণই কোণ বি আৰু কোণ ডিক সমদ্বিখণ্ডিত কৰিলে। গতিকে এইটো গণিত এইখিনি, তোমালোকে এইটো ভালকৈ চাবা।